আজিৰ ভিডিঅ'টোত ক'বলৈ লৈছোঁ হাঁহৰ মাংস কোমোৰাই দি কেনেকৈ বনাব পাৰি। এতিয়া কেৰাহী এটাত তেল দি তেজপাত, জলকীয়া আৰু পিঁয়াজ অকণমান দি দিব। এতিয়া ভিডিঅ'টোত দেখুৱাৰ দৰে ৰুকি লোৱা পিঁয়াজ অকণমানো দি দিব। আৰু এতিয়া অকণমান লৰাই আদা নহৰুৰ পেষ্টখিনি দি দিব। আৰু লৰাই থাকিব যেতিয়ালৈকে মিশ্ৰণখিনি ৰঙচুৱা নহয়। আৰু ৰঙচুৱা হোৱাৰ লগে লগে হাঁহৰ মাংসখিনি কেৰাহীত দি দিব। এতিয়া অকণমান নিমখ, অকণমান হালধিৰ গুড়ি দি কাটি থোৱা কোমোৰাখিনি দি দিব। এতিয়া ভালকৈ অকণমান লৰাই ঢাকনিখন দি দিব। এতিয়া ঢাকনিখন গুচাই তাত অকণমান পানী দি জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, লগতে চিলি পাউডাৰ অকণমান আৰু মিক্স মছলা অকণমানো দি দিব। আৰু অকণমান লৰাই ঢাকনিখন দি দিব। এতিয়া মাংসখিনি কেৰাহীটোত লাগি ধৰাৰ নিচিনা হ'লে জোখমতে পানীখিনি দি দিব। আৰু এতিয়া অকণমান ঢাকি দিব। আৰু মাংসখিনি কিছু সময় উতলোৱাৰ পিছত গৰম মছলা অকণমান দি নমাই দিব। এতিয়া বাতি এটাত নমাই আপোনালোকৰ সোৱাদৰ বাবে কেঁচা ধনিয়াৰ পাত অকণমান দি দিব।